নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই ফিউচাৰ টেন্সৰ বিষয়ে আলোচনা কৰিম। মই ইয়াৰ আগৰ ভিডিঅ'ত প্ৰেজেন্ট টেন্স পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলো। যদি সেই ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই সেই ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। ফিউচাৰ টেন্সক চাৰিটা ভাগত ভাগ কৰা হয়। প্ৰথম ভাগটো হৈছে ফিউচাৰ ইনডেফিনিট টেন্স, সেকেন্ডটো হৈছে ফিউচাৰ কন্টিনিউয়াছ, থাৰ্ডটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফৰ্থটো হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স। ফিউচাৰ ইনডেফিনিট টেন্স ক'ত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি জানিব লাগিব। ফিউচাৰ ইনডেফিনিট টেন্স ভৱিষ্যতে যেতিয়া কোনো এটা কাম হ'ব তাক বুজাবলৈ ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ ইনডেফিনিট টেন্সৰ এটা ফৰ্মুলা আছে, সেইটো হৈছে সাবজেক্ট প্লাস উইল বা সেল প্লাস মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাস অবজেক্ট। ইয়াৰ যদি এটা এক্সাম্পল লৈ চাওঁ আপোনালোকে ভালদৰে বুজি পাব। মই ভাত খাম, অৰ্থাৎ এইটো ভৱিষ্যতে হ'ব। গতিকে মই ভাত খামটো যদি ইংৰাজীলৈ অনুবাদ কৰিবলগীয়া হয় তেতিয়া কি হ'ব, আমি ফৰ্মুলা অনুসৰি প্ৰথমে কি দিব লাগিব, সাবজেক্ট দিব লাগিব। সাবজেক্ট আই আহিল, উইল বা সেল ব্যৱহাৰ কৰিব লাগিব, আই লগত সেল আহি। মেইন ভাৰ্ব ইয়াত কি হ'ব, ইট হ'ব, প্লাস অবজেক্ট ৰাইচ। কি খাইছে, ৰাইচ খাইছে। গতিকে কি হ'লগে, আই সেল ইট ৰাইচ। এনেদৰে আপোনালোকে ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য গঠন কৰিব পাৰিব। এতিয়া আহোঁ ফিউচাৰ কন্টিনিউয়াছ টেন্সলৈ। ফিউচাৰ কন্টিনিউয়াছ টেন্স ক'ত ব্যৱহাৰ কৰা হয় আমি সেইটো জানি ল'ব লাগিব। ভৱিষ্যতে কোনো এটা কাম যেতিয়া চলি থাকিব তাক বুজাবলৈ ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ কন্টিনিউয়াছ টেন্সৰো এটা ফৰ্মুলা আছে, সেইটো কি জানেনে, সাবজেক্ট প্লাস সেল বা উইল প্লাস বি প্লাস মেইন ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব প্লাস আইএনজি প্লাস অবজেক্ট। আমি যদি এটা এক্সাম্পল লওঁ, কালিলৈ মই দিনটো পঢ়ি থাকিম, এইটো ভৱিষ্যতৰ কথাহে কৈছে। কালিলৈ মই দিনটো পঢ়ি থাকিম, এইটোক যদি ইংৰাজীলৈ অনুবাদ কৰিবলগীয়া হয় তেতিয়া কি হ'ব, ফৰ্মুলা অনুসৰি প্ৰথমে সাবজেক্ট দিব লাগিব। সাবজেক্টটো কি হ'ব, আই। সেল বা উইল ব্যৱহাৰ কৰিব লাগিব, সেল আহিল। বি ব্যৱহাৰ কৰিব লাগিব, বি। মেইন ভাৰ্ব ইয়াত কি হ'ব, ষ্টাডি, ষ্টাডি লগত আইএনজি যোগ কৰিব লাগিব। দিনটোৰ কথা কৈছে, গোটেই দিনটোৰ কথা কৈছে, গতিকে দ্য হোল ডে। কেতিয়া পঢ়ি থাকিব, কালিলৈ, গতিকে টুমৰো। গতিকে কি হ'ল, আই শেল বি ষ্টাডিং দ্য হোল ডে টুমৰো। এনেদৰে আপোনালোকে ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ বাক্য গঠন কৰিব লাগিব। এতিয়া আহোঁ ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্স ক'ত ব্যৱহাৰ কৰা হয় সেই বিষয়ে আপোনালোকে জানিব লাগিব। ভৱিষ্যতে যেতিয়া কোনো এটা কাম সম্পূৰ্ণ হ'ব তেনে ক্ষেত্ৰত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ পাৰফেক্ট টেন্সৰো এটা ফৰ্মুলা আছে, সেইটো হৈছে সাবজেক্ট প্লাস সেল বা উইল ব্যৱহাৰ কৰিব লাগিব প্লাস হেভ প্লাস মেইন ভাৰ্বৰ কিন্তু থাৰ্ড ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব প্লাস অবজেক্ট। আহকচোন এটা এক্সাম্পল লৈ চাওঁ। সিহঁতে আৰু এমাহৰ পিছতেই 2 বছৰ সম্পূৰ্ণ কৰিব। এই বাক্যটো যদি ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁ তেতিয়া কি হ'ব, ফৰ্মুলা অনুসৰি প্ৰথমতে সাবজেক্ট দিব লাগিব। সাবজেক্ট কি হ'ব, সিহঁতে, অৰ্থাৎ ইংৰাজীত হ'ব দে। উইল বা সেল লগাব লাগিব, উইল আহিল। দে লগত উইল আহিল। হেভ লগাবই লাগিব, গতিকে হেভ আহিল। মেইন ভাৰ্ব কমপ্লিট, মেইন ভাৰ্বৰ লগত যিহেতু থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব, গতিকে এইটো কমপ্লিটটো হ'লগে, কমপ্লিটেড। কিমান বছৰ সম্পূৰ্ণ কৰিব, 2 years। কেতিয়া সম্পূৰ্ণ কৰিব, আফটাৰ এ মান্থ, এমাহৰ পিছত।
গতিকে কি হ'লকে দে উইল হেভ কমপ্লিটেড 2 years after a month গতিকে আপোনালোকে এনেদৰে ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য গঠন কৰিব লাগিব আপোনালোকে যদি প্ৰেজেন্ট টেন্সৰ ভাগসমূহ যদি ভালদৰে বুজি পাইছিলে তেন্তে এই পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ভাগসমূহ বুজাত সুবিধা হ'ব গতিকে আপোনালোকে সেই ভিডিঅটো ভালদৰে চাই ল'ব এতিয়া হু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস এতিয়া আমি জানিব লাগিব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স কোড ব্যৱহাৰ কৰা হয় ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ পৰা চলি থাকিব তেতিয়া আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম অৰ্থাৎ কি কোৱা হৈছে ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ পৰা চলি থাকিব তাক বুজাবৰ কাৰণে আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰো কিন্তু এটা ফৰ্মুলা আছে হেতু হৈছে সাবজেক্ট প্লাস সেল বা উইল প্লাস হ্যাভ বিন প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট প্লাস সিন্স বা ফৰ প্লাস টাইম নে কোনটো টাইমৰ পৰা কামটো আৰম্ভ কৰিছিল বা চলি থাকিব সেই কথাটো আমি ইয়াত উল্লেখ কৰি দিব লাগিব আমি যদি এটা এক্সাম্পল লৈ চাওঁ হি 2 ঘণ্টাৰ পৰা অপেক্ষা কৰি থাকিব হি কেতিয়াৰ পৰা অপেক্ষা কৰি থাকিব 2 ঘণ্টাৰ পৰা অপেক্ষা কৰি থাকিব ইয়াত সাবজেক্ট কি হ'ব হি আহিব হি লগত উইল আহিব হ্যাভ বিন আহিলে হ্যাভ বিন আমি লগাবই লাগিব ইয়াত ভাৰ্ব কি হ'ব ওয়েটৰ লগত আইএনজি যোগ হৈছে ওয়েটিং হল সিন্স বা ফৰ মই কোড ব্যৱহাৰ কৰা হয় সেই বিষয়ে ভিডিঅ' বনাই থৈছো আপোনালোকে চাই ল'ব ইয়াত ফৰ আহিল কিমান সময় তেওঁ অপেক্ষা কৰি থাকিব 2 ঘণ্টা গতিকে 2 hours গতিকে কি হ'লকে হি উইল হেভ বিন ৱেটিং ফৰ 2 hours এনেদৰে আপোনালোকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য গঠন কৰিব পাৰিব ইয়াৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে ভালদৰে চাই ল'ব প্ৰেজেন্ট টেন্সত যদি গুটেকিটা ভাগ আপোনালোকে বুজি পাইছে তেন্তে এই ফিউচাৰ টেন্স আৰু পাষ্ট টেন্স ইজি হ'ব গতিকে সেই প্ৰেজেন্ট টেন্সৰ ভাগটো কিন্তু আপোনালোকে ভালদৰে চাই ল'ব লাগিব তেতিয়া এইবোৰ একেবাৰে ইজি হৈ যাব আশা কৰো আপোনালোকে বুজি পালে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো ধন্যবাদ